হাবিব ব্লগছলৈ পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ভোট কিয় দিব লাগে। ভোট দিয়াটো আমাৰ নৈতিক দায়িত্ব নহয় জানো? এটা চমু মাথো আভাস দিবৰ বাবে চেষ্টাহে কৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো চাই থাকিব। ভোট কিয় দিব লাগে? সকলোৱে কয় যে ভোট দিব লাগে, ভোট দিব লাগে। ইয়াৰ কাৰণটো কি? ভোট দিয়াটো কিয় আমাৰ নিজৰ নৈতিক দায়িত্ব হয়? কিয়নো এটা ভোটৰ ইমান প্ৰয়োজন? আহক জানোচোন। এটা ভোটে এখন সমাজ, এখন দেশ, এখন ৰাষ্ট্ৰ নিৰ্মাণৰ নিৰ্ধাৰণ কৰে। যেতিয়া ৰাষ্ট্ৰত্ব আছিল, এজন ৰজা পাতি দিয়া হৈছিল আৰু সকলো তেওঁৰ ওপৰতে আছিল। তাৰ পাছত যেতিয়া দেশ স্বাধীন হ'ল, তেতিয়াৰ পৰা আমাৰ এটা অধিকাৰ আহিল ভোট দিয়াৰ। নিজে বিচাৰ কৰি এজন সুস্থ সবল লিডাৰ পাতি দিয়া অধিকাৰ আমাৰ হাতত। কিন্তু বহুতে ভাবে যে মই ভোট নিদিওঁ, বহুত বাহানা। কিন্তু মই ভাবোঁ যে আপুনি আপোনাৰ ৰাষ্ট্ৰৰ প্ৰতি দায়িত্বশীল ব্যক্তিৰূপে নিজক প্ৰতিষ্ঠিত কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ ভোট দিয়াটো প্ৰয়োজন। কিয় আপুনি নিজৰ দেশৰ কাৰণে এটা দিন উলিয়াব নোৱাৰেনে? 5 বছৰৰ মূৰত মাত্ৰ এদিন আহে। ৰাষ্ট্ৰ নিৰ্মাণৰ নামত আপুনি ওচৰত সময় নাই। আমি সকলোৱে এদিনৰ কাৰণে সকলো কাম এৰি ভোট দিব লাগে। আৰু ভোট দিয়াটো আমাৰ জৰুৰী। আমি ৰাষ্ট্ৰ এখনৰ কিদৰে পৰিচালনা কৰে এজন ব্যক্তিক বিচাৰ কৰি দিব পাৰোঁ। যেতিয়া চৰকাৰ এখন গঠন কৰে, আমি চৰকাৰখনত সমালোচনা কৰোঁ। বহুত কাম কৰা নাই, ইটো কৰা নাই, সিটো কৰা নাই। কিয় আমি সেই যোনদিনাখন আহে সময় ভোটৰ, সেইদিনাখন আমি ভোট দিব নাযাওঁ? মানে ইয়াৰ পৰা এইটোৱে বুজা যায় যে আমি আমাৰ দায়িত্বৰ পৰা ফালৰি কাটিছোঁ। কিন্তু যেতিয়া আপুনি মাত্ৰ এটা দিন দেশৰ কাৰণে দিব পৰা নাই, কিয় পিছত যেতিয়া যিখন চৰকাৰ আহিব তেওঁৰ পৰা আশা কৰে তেওঁ যে আপোনাৰ কাৰণে কাম কৰিব, সময় উলিয়াব? কিয় মন্ত্ৰী বিধায়কৰ পৰা আশা কৰে যে কাম কৰিব? যদি আপুনি ভাবে যে আপুনি বিচৰাৰ মতে আপোনাৰ ৰাষ্ট্ৰ গঠন হ'ব, তেনেহ'লে আপুনি এদিনৰ কাৰণে সময় উলিয়াই ভোট দিব লাগিব। স্বাধীন দেশৰ এজন স্বাধীন নাগৰিক হিচাপে ভোট দিয়াৰ আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে। এইটো অধিকাৰ আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। আহক সকলো মিলি ওলাই আহক আৰু ভোট দিয়ক আৰু এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰাত আগ্ৰহী সহায় কৰক। এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰাত আপুনি অংশীদাৰ হওক। ধন্যবাদ।